বন্ধুসকল, আজি আমি আন এটা ভিডিঅ' লৈ আহিছোঁ। বলক আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হ'ল, বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত? অপশ্যন এ চেন্নাই, অপশ্যন বি মুম্বাই, অপশ্যন চি কলকাতা, অপশ্যন ডি হায়দৰাবাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কলকাতা। পিছৰ কুৱেশ্যনটো হ'ল, ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত? এতিয়া অপশ্যন আছে কেইটা। 1 নম্বৰ অপশ্যন হৈছে কান্দোলা বন্দৰ, 2 নম্বৰ অপশ্যন হৈছে হালদিয়া বন্দৰ, পাৰাদ্বীপ বন্দৰ আৰু মছলিপট্টনম বন্দৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কান্দোলা বন্দৰ। পিছৰ প্ৰশ্নটো হৈছে, কিতাপ, পুথিভঁৰাল, মাছ, প্ৰশ্নবোধক। এটা অপশ্যন 4টা দিয়া আছে। এইটো এ নম্বৰ অপশ্যনত আছে পানী, বি নম্বৰত সাগৰ, চি নম্বৰত যাদুঘৰ, ডি নম্বৰ একুৰিয়াম। ইয়াতে যদি আমি কিতাপ পুথিভঁৰালত ৰাখোঁ তেনেহ'লে মাছ ক'ত ৰাখিম? কিছুমানে ভাবি আছে যে মাছ পানীত থাকে বা সাগৰত থাকে। সেইটো নহয়। এটা যদি কিতাপ পুথিভঁৰালত সজাই ৰখা হয় তেনেহ'লে মাছ একুৰিয়ামত সজাই ৰখা হয়। ইয়াৰ অপশ্যন নম্বৰ ডিটো হ'ব ৰাইট উত্তৰ। পিছৰ কুৱেশ্যনটো হ'ল, কেলেণ্ডাৰ সমান তাৰিখ, অভিধান সমান প্ৰশ্নবোধক। কেলেণ্ডাৰ যদি তাৰিখ হয়, অভিধান কি হ'ব? ইয়াতে অপশ্যনত দিয়া আছে অপশ্যন এ শব্দ, অপশ্যন বি বাক্য, অপশ্যন চি কিতাপ, অপশ্যন ডি এটাও নহয়। এতিয়া যদি কেলেণ্ডাৰ যদি তাৰিখ হয় তেনেহ'লে অভিধানৰ পৰা আমি কি পাম? এতিয়া 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অভিধান মানে শব্দ। পিছৰ কুৱেশ্যনটো হ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াৰ অপশ্যন নম্বৰত আছে অপশ্যন এ 14তম, অপশ্যন বি 15তম, অপশ্যন বি 16তম, অপশ্যন ডি 17তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 15তম। পিছৰ প্ৰশ্নটো হ'ল, বাঁহী আলোচনীখন প্ৰথম কেতিয়া প্ৰকাশ হৈছিল? এটা অপশ্যন দিয়া আছে অপশ্যন এ 1901 চন, অপশ্যন বি 1908 চন, অপশ্যন চি 1909 চন, অপশ্যন ডি 1925 চন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি 1909 চন। পিছৰ প্ৰশ্নটো হৈছে, সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে? এটা অপশ্যন দিয়া আছে অপশ্যন এ ভিটামিন, অপশ্যন বি ডি ভিটামিন, অপশ্যন চি ভিটামিন, অপশ্যন ডি কে ভিটামিন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ভিটামিন ডি। সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে। পিছৰ প্ৰশ্নটো হৈছে, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটী, অপশ্যন বি গোলাঘাট, অপশ্যন চি তিতাবৰ, অপশ্যন ডি ডিব্ৰুগড়। আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি তিতাবৰ। পিছৰ কুৱেশ্যনটো হৈছে, ভাৰতীয় সংবিধানত কিমান মৌলিক কৰ্তব্য আছে? অপশ্যন এ 6টা, অপশ্যন বি 8টা, অপশ্যন চি 10টা, অপশ্যন ডি 11টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 11টা। পিছৰ কুৱেশ্যনটো হ'ল, চুলুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? মনত ৰাখিব বন্ধুসকল, চুলুং উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? এতিয়া 4টা অপশ্যন দিয়া আছে অপশ্যন এ অসম, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি কেৰেলা, অপশ্যন ডি কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ। পিছৰ কুৱেশ্যনটো হ'ল, অলিম্পিকৰ চিহ্নত থকা আঙুঠিবোৰ কি প্ৰতিনিধিত্ব কৰে? অলিম্পিকৰ চিহ্নত থকা আঙুঠিবোৰ কি প্ৰতিনিধিত্ব কৰে? ইয়াৰ অপশ্যন আছে অপশ্যন নম্বৰ এ 5খন মহাদেশ, অপশ্যন বি 5খন মহাসাগৰ, অপশ্যন চি 5খন সাগৰ, অপশ্যন ডি 5খন দেশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নম্বৰ এ 5খন মহাদেশ।